खुलुमबाय बे समाव मोनसे जर'खा खौरां बाक्सानि सालबारिनि लेस्रायाव गिख्रंथाव सौग्रावलायनाय जायगायावनो सासे आइजोनि जिउ गोमायो आरो सानै सेंग्राया गोब्राब जखम जायो लेस्रानिफ्राय बरथारै थांनाय लामायाव बे गिख्रंथाव जाथाया जादों AS 287945 नम्बरनि ग्लेमार बाइक आरो AS 288849 नम्बरनि पालसार बाइकनि गेजेराव मोखांजों मोखां सौग्रावलायदों ग्लेमार बाइकआव उत्तर बरथारिनि बिमा आरो फिसाज्ला नन्देश्वरी दास आरो हरजित दास पालसार बाइकआव दंमोन कुलिहागुरिनि बिरदाव स्वर्गियारि बे सौग्रावलायनायाव नन्देश्वरी दासआ जायगायावनो जिउ गोमायो आरो लोगोसे गोब्राब जखम जायो नन्देश्वरीनि फिसाज्ला हरजित दास आरो बिरदाव स्वर्गियारिया जखम जानाय सानैखौबो बरपेटा फखरुद्दीन आली आहमेद हस्पिटालसिम दैथायहरनाय जायो जाथाय जानाय जायगायाव सालबारि महकुमानि एसडिअ लैखज्योति दास आरो आनन्द बाजारनि पुलिसा नुजाथि हैदोंमोन लेसेरा बरटारी जितु संযোगी पथ আছে তাতে পথত আমাৰ দুখন মটৰচাইকেলে সন্মুখাসন্মুখীভাৱে দুৰ্ঘটনাত পতিত হয় আৰু আৰোহী দুজনৰ লগতে এখন মটৰচাইকেলত মাক পুতেক আছিলে তো মাকৰ নাম আছিল নন্দেশ্বৰী দাস তেওঁ ঘটনাস্থলীতে নিহত হয় আৰু যিজন ল'ৰা আছিলে হৰজিত দাসৰ চিকিৎসাৰ কাৰণে আমি বৰপেটা ৰোডলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ আমাৰ ওচি চালবাৰীৰ লগে লগে আহি ইয়াত পাইছে আৰু পৰৱৰ্তী সময়ত এতিয়া যিজন যথেষ্ট গুৰুতৰভাৱে জখম হৈছে যিজন ল'ৰা তেওঁৰ নাম হৈছে বিৰদাও স্বৰ্গীয়াৰী তো তেওঁ পালচাৰ বাইকখনে নি পেলাই হৰজিতৰ যিখন গ্লেমাৰ বাইক আছিলে তাত সন্মুখৰ পৰা খুন্দিয়ালে তো বৰ্তমান আমি যিজন বিৰদাও স্বৰ্গীয়াৰী তেওঁ ক্ৰিটিকেলি ইনজিউৰ্ড হৈ আছে তেওঁ ইতিমধ্যে আমাৰ ইয়াতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি বৰপেটা মেডিকেল কলেজ আৰু হস্পিটেললৈ আমি প্ৰেৰণ কৰিছোঁ উন্নত চিকিৎসাৰ বাবে লৈ যাই বন্ধনৰ পইচা ওলাই যাব যাৰ পৰা সি তাৰমানে মাকৰ ল'ৰাটো মই নাজানো লৈ গৈছে লৈ যোৱাৰ পিছত এক্সিডেণ্টৰ পৰা আমি গুচি আহিছোঁ সেইটো দেখা নাই আৰু সি আমাৰ দোকান আমি কাম কৰোঁ দুটাই সিও কাম কৰাৰ পিছত মাকৰ লৈ গৈছে সি কৈছে বন্ধনৰ পইচা ভিনক গাড়ীখন লৈ গৈছে তাৰপিছত তাৰ এক্সিডেণ্ট এতিয়া আমি লগে লগে আহিলোঁ হৰজিত আমাৰ লগত একেলগে কাম কৰে মাকক লৈ গৈছিল বন্ধনৰ পইচাৰ কাৰণে এক্সিডেণ্টটো ক'ত গম পোৱা নাই দেই মই ওলাই শুনা পাই গৈছে হয়তো মাকটো মাৰা গ'ল আৰু তাৰো হাত ভৰি ভাঙা বুলি কৈছে সি বৰপেটাত নিচে নিয়া বুলি কৈছে ঘটনাটো মানে এই ফোনত শুনছোঁ এক্সিডেণ্ট হৈছে এক্সিডেণ্টটো লেচৰাত বুলি শুনছোঁ তাৰপিছত আৰু পইচা ল'ব গৈছিল তাৰপিছত আৰু আমি সালবাৰী মেডিকেলত আনিছিল মৰা বুলি ক'লা সেই ভাজি আৰু আমি গুচি আহিলোঁ হা এই বাইদেউ মৰা বুলি ক'লা বাইদেউৰ নাম কি আছিলে নন্দা দাস ল'ৰাটোৰ নাম মাক পুতেকে গৈছিল সৰু পেটাত গৈছিল সৰু পেটাৰ পৰা আহিছে তাৰমানে আহিছে নহয় ভাইটি অঁ আহিছে সৰু পেটা বাইকে অঁ ল'ৰাটোৰ অৱস্থা বৰ্তমান বৰপেটা হাত ভাঙা বুলি শুনিছোঁ